তাৰ পাছত আমি পঢ়িম মৌলিক সংখ্যা। মৌলিক সংখ্যা আৰু এটা আছে সহমৌলিক। মৌলিক সংখ্যা কোনবিলাক? যিবিলাক সংখ্যাৰ উৎপাদক সংখ্যাটো নিজে আৰু এক। সেই ডেফিনেশ্যনটোত ল'ৰা ছোৱালীবিলাকৰ বহুত কনফিউজিং লাগে। তাৰ মানে কি হ'ল, আমি সংখ্যাবিলাক ড্ৰ কৰিলোঁ প্ৰথমতে 1 2 3 4 5 6 7 8 9 10। একটো যদি আমি পাবলৈ হয় তো নেওতা আমি যদি মাতোঁ তো কেতিয়া পাম? 1 গুণ 1 ওলায়, 1 গুণ 1। আৰু কিবা এনেকুৱা সংখ্যা আছে নিচিনা মাতিলে আমি নেওতাত কি পাম? 1 পাম। 2 দুগুণ কিমান? 4 ওলাব। 3 গুণ 3 ওলাব। 1টো পাই কি হ'ব? 1 আৰু 1, 1 আৰু 1 পূৰণ কৰিলে কি ওলায়? 1 ওলায়। 2টো কেতিয়া পাম? যদি আমি নেওতাত মাতোঁ কিমান? 2 1 গুণ 2। এইটো কৰিলে পাম। আৰু এটা পাম কিমান? যে 1 2 গুণ 2 পাম। 3টো কেতিয়া পাম? 3টো আমি মাতিম 3 গুণ 3 নেওতাত ওলাব আৰু ওলাব কিমান? 1 3 গুণ 3। 4টো কেতিয়া ওলাব? 4 গুণ 4 ওলাব। 1 4 গুণ কিমান ওলাব? 4 ওলাব আৰু 2 2 গুণ কি ওলাব? 4 ওলাব। 5টো কেতিয়া ওলাব? 5 1 গুণ 5 ওলাব আৰু কেতিয়া ওলাব? 1 5 গুণ 5 ওলাব। 6টো ওলাব 6 1 গুণ 6 আৰু 1 6 গুণ 6 আৰু 2 3 গুণ 6 আৰু 3 2 গুণ 6। এইবিলাক সিহঁতৰ কি হয়? উৎপাদক হয়। ইয়াত 3টো 1টো উৎপাদক, 4 1 আৰু 2 হেনকেইটা কি হৈছে? উৎপাদক। ইয়াত উৎপাদক কি থাকিলে? অকল আমাৰ ওচৰত 1 আছে, কেৱল 1 আছে। ইয়াত কি আছে? 1 আৰু 2 আছে। ইয়াত কিমান আছে? 1 আৰু 3 আছে। ইয়াত উৎপাদক কি আছে? 1 আছে, 2 আছে আৰু কি আছে? 4 আছে। ইয়াত উৎপাদক আছে 1 আৰু 5। ইয়াত আছে উৎপাদক 1 2 3 আৰু এটা কি থাকিলে আমাৰ ওচৰতে? 6। ইহঁতকেইটা আছে ইয়াৰ কি? উৎপাদক। ইয়াত আমি দেখিলোঁ 1ৰ লগত ইয়াত যে পূৰণ কৰা আছে 1 গুণ 1। আমি কি কৈছোঁ? মৌলিক সংখ্যাত যে কি সংখ্যাটো কি থাকে? 1 আৰু সংখ্যাটো নিজে হ'ব লাগে। 1 আৰু সংখ্যাটো নিজে। ইয়াত যেনেকৈ ইয়াৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে, ইয়াত 1 আৰু সংখ্যাটো নিজে, মানে 3ৰ কাৰণে। ইয়াত 1 আৰু সংখ্যাটো নিজে এইটো হয়, কিন্তু 2 এটা ওলাই গ'ল। ইয়াত 1 আৰু সংখ্যাটো নিজে। ইয়াত আমাৰ ওচৰত 1 ওলালে আৰু 2টা এক্সট্ৰা আমাৰ ওচৰত উৎপাদক ওলাই গ'ল। যিকেইটা সংখ্যাৰ 1 আৰু সংখ্যাটো নিজে আছে, 1 আৰু সংখ্যাটো নিজে, 1 আৰু সংখ্যাটো নিজে, সেইকেইটা আমাৰ কাৰণে কি হৈ যাব? মৌলিক সংখ্যা। এইটো কি হ'ব? মৌলিক। এইটো হ'ব আমাৰ ওচৰতে মৌলিক সংখ্যা। এইটো কি হ'ব? এটা মৌলিক সংখ্যা। কাৰণ ইহঁতৰ উৎপাদক কেইটা আছে? অকল 2টা, 1 আৰু সংখ্যাটো নিজে। এইটো এটা কি হৈ যাব? আমাৰ মাজত মৌলিক সংখ্যা হ'ব। একটো মৌলিক সংখ্যা কেলে নহয়? ইয়াত 1টো হ'বলৈ 1 আছে, 1টো নিজে আছে আৰু লগত আকৌ 1টোৱে আছে। এতিয়া আমি ক'ব পাৰিম নে? আচ্ছা, এইটো 1 বোলে আমাৰ যিটো আমি সূত্ৰটোৰ কথা যে কৈ আছোঁ 1 আৰু সংখ্যাটো নিজে, সেইটো 1 আৰু এইটো সংখ্যাটো নিজে। মানে আমি এইটোক ক'ম প্ৰথমতে যে এইটো সংখ্যাটো নিজে, এইটো তাৰ সূত্ৰৰ পৰা অহা 1টো। দুইটা জেগাতে একেটা সংখ্যা আছে নাই? দুইটা জেগাতে একেটা সংখ্যা আছে। গতিকে আমি সেইকাৰণে 1টোক আমি কৈ দিব নোৱাৰোঁ যে 1টো কি হয়? মৌলিক সংখ্যা বুলি। 1টোক ক'ব পৰা নাযায়। 7ৰ কাৰণে আমাৰ ওচৰত কি ওলাব? 7ৰ কাৰণে আমাৰ ওচৰত ওলাব কিমান? যে 7 1 গুণ 7, ঠিক আছে? 1 7 গুণ 7 আৰু নেওতা যদি আমি পঢ়ি থাকোঁ মানে 7 ওলাব নেকি? ক'ৰবাত নোলায়। 3 2 গুণ 6 ওলায়, 2 4 গুণ 8 ওলায়, 3 3 গুণ 9 ওলায়। 7টো ক'তো পোৱা নাযায়। 8টোক আমি ক'ত পাম? 8 1 গুণ 8 পাম, 1 8 গুণ 8 পাম, 2 4 গুণ 8 পাম আৰু 4 2 গুণ কি পাই যাম? 8 পাম। ইয়াৰ উৎপাদক কি ওলাব?
ইয়াৰ উৎপাদক ওলাব 1 ওলাব 2 ওলাব 4 ওলাব কি ওলাব 8 9 ক'ত ক'ত পাম 9 এগুণ 9 পাম 1 9 গুণ 9 পাম আৰু কি পাম 3 3 গুণ 9 ইয়াৰ উৎপাদক কি ওলালে 1 ওলালে 3 ওলালে আৰু কিমান ওলাব 9 একতকে 1 আৰু সংখ্যাটো হোৱালে হ'লতেন খালি ইয়াত এক্সট্ৰা এটা আছে ইয়াত এক্সট্ৰা দুটা আছে ইয়াত এক্সট্ৰা দুটা আছে গতিকে নহয় আমাৰ নেক্সটত কি ওলাব 11টো মৌলিক সংখ্যা ওলাব 13টো মৌলিক সংখ্যা ওলাব 17টো মৌলিক সংখ্যা ওলাব আৰু কি ওলাব 19টো আমাৰ ওচৰতে মৌলিক সংখ্যা 30 লৈকে আমাৰ ওচৰত এইকেইটা কি আছে মৌলিক সংখ্যা আছে 30 লৈকে এইকেইটা মৌলিক সংখ্যা আমি জনাটো দৰকাৰ এতিয়া আৰু ক্লাছ 9ত এইকেইটাৰ ওপৰত বেছ কৰি পেলাই আমাৰ ওচৰত কুৱেশ্যন নাহে খুব কম আহে যদি আমি সহমৌলিকৰ কথা কওঁ কি কৈ দিওঁ সহমৌলিক সহমৌলিক সংখ্যাৰ কথা ক'লে আমি এনেকৈ বুজাম সংখ্যাবিলাক এনেকৈ গ্ৰুপত লিখা থাকে সিহঁতক সংখ্যাবিলাকক বোলে 1 8 লিখা থাকিলে 2 5 লিখা আছে 3 9 লিখা আছে 2 6 লিখা আছে এতিয়া আমি ক'ব লাগে ইয়াৰ ভিতৰত কোনটো সহমৌলিক আমি যদি 1 আৰু 8 কথা চাবলৈ যাওঁ কেতিয়া হ'ব সহমৌলিক যে ইহঁত দুটাৰ কমন উৎপাদক কি থাকিব লাগে 1 হ'ব লাগে কমন উৎপাদক কি হ'ব লাগে 1 ইহঁত দুটাৰ মাজত কমন উৎপাদক কি থাকিব লাগে 1 থাকিব লাগে ইহঁত দুটাৰ মাজত কমন উৎপাদক কি থাকিব লাগে 1 থাকিব লাগে আমি চেক কৰি চাম আছেনে নাই 1 আৰু 8ৰ মাজত কিমান আছে 1টো কেতিয়া পাম 1 1 গুণ 1 পাম 8টো কেতিয়া পাই যাম আমি 2 4 গুণ 8 পাম 4 2 গুণ 8 পাম আৰু 1 8 গুণ কি পাম 8 পাম 1 আৰু 8ৰ মাজত মিলি থকা সংখ্যা কি আছে ইয়াতো 1 আছে উৎপাদকত ইয়াত 1 আছে আৰু ইয়াৰো 8ৰ উৎপাদকতো 1 আছে ইহঁত দুটা সহমৌলিক হ'ব 2 আৰু যদি 5ৰ কথা কোৱা যায় 2টো আমি কেতিয়া পাম 2 1 গুণ 2 পাম আৰু বেলেগ নেওতা মাতি থাকিলে বেলেগৰ বোলে 3 ঘৰ 4 ঘৰ 5 ঘৰ য'তেই নেওতা মাতি আমি 2টো আৰু ক'তো নাপাওঁ অকল 2 ঘৰত পাম 2 1 গুণ 2 আৰু 5ৰ কাৰণে যেতিয়া আমি মাতিম যে 5 1 গুণ কি পাওঁ 5 পাওঁ বা 1 5 গুণ 5 পাওঁ ইহঁত দুটাৰ মাজত মিলি থকা উৎপাদক কি আছে 1 আৰু 1 আছে ইহঁত দুটা ইহঁতৰ লগত মিলি আছে গতিকে ইহঁত দুটা কি হ'ব সহমৌলিক 3 আৰু 9 3 আৰু 9 কি আছে মিলি পেলাই 3 এগুণ 3 আছে 3 এগুণ 3 বাদ দিলে আমি 3 পাম আৰু 9 ঘৰত আমি কি পাতিম যে 9 এগুণ 9 পাম আৰু এটা কি হ'ব 3 গুণ কি হৈ যায় 9 হৈ যায় তো ইয়াত আমি দেখিলো 1 দুটা মিলি আছে আৰু তাৰ উপৰি আৰু কি আছে 3 দুটা মিলি আছে ইয়াত 1ৰ ওপৰঞ্চি আৰু 3 এটাও আমাৰ কাৰণে কমন আছে গতিকে এইটো কি হ'ব আমাৰ ওচৰত সহমৌলিক নহয় ইয়াত আমাৰ ওচৰত কি আছে 2 আৰু 6 আছে 2 কাৰণে আমি কি মাতিম নেওতা 2 এগুণ 2 পালো 6টো যদি আমি উলিয়াবলৈ হয় তো ইয়াক আমি কি পাতিম যে 6 এগুণ 6টো ওলাই আৰু কেতিয়া ওলাই 2 3 গুণ 6 ওলাই 2 3 গুণ 6 সো ইয়াত দেখিলো আমাৰ ওচৰতে 1 আৰু 1 এটা কমন আছে তাৰ উপৰি 2 আৰু 2 এটাও কমন আছে গতিকে ইহঁতো কি হ'ব সহমৌলিক নহয় সহমৌলিক তেতিয়া হয় যদি দুটা সংখ্যাৰ মাজত কি হয় সাধাৰণ উৎপাদক কেৱল 1 থাকে তেতিয়া কি হয় এইটো সহমৌলিক হয়